নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে বিশ্বৰ শ্ৰমিক দিৱস 1 মে' তাৰিখে পালন কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হৈছে ভাস্কো দা গামা ভাৰতলৈ 1498 চনত আহিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে বায়ু সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বায়ু সেনাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।